কম সময়ৰ ভিতৰতে কেনেদৰে আমি ঘৰতে পনীৰ প্ৰস্তুত কৰিব পাৰি চাওঁ আহকচোন। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া প্ৰথমতে মই লৈ লৈছোঁ 3 পোৱা গৰু গাখীৰ। এইখিনি ভালদৰে মই চেকি লৈছোঁ। তাৰপিছত এনেদৰে কুকাৰ এটাত দি লৈছোঁ। আপোনালোকে যিমান পৰিমাণৰ গাখীৰ ল'ব পাৰে সিমান পৰিমাণৰ পনীৰ ওলাব। যিহেতু গাখীৰখিনি কমি যাব সেইকাৰণে অলপমান সৰহকৈ ল'লে অলপমান পনীৰখিনি সৰহ হ'ব আৰু এয়া মই গাখীৰখিনি গেছত উঠাই দিছোঁ আৰু যেতিয়া উতলি গৈছে তেতিয়া মই অলপমান নেমু চেপি দিছোঁ যিহেতু গাখীৰখিনি ফাটিবৰ কাৰণে। এনেদৰে ভালদৰে লৰাই থাকিব হেতাৰে তেতিয়া গাখীৰখিনি তলত লাগি নধৰে। এয়া মোৰ পনীৰখিনি ফাটিব লৈছে আৰু যিহেতু বেছি টাইম নালাগে 1 ঘণ্টাৰ ভিতৰতে এনেদৰে বনাব পাৰি ঘৰতে অতি সহজ পদ্ধতিৰে। এইখিনি যিহেতু ফটি হৈ গৈছে চানাখিনি গাখীৰৰ, এতিয়া অলপমান ঠাণ্ডা পানী ইয়াতে ঢালি লৈছোঁ। তাৰপিছত এইখিনি কটন ৰুমাল এখনত মই ভালদৰে চেকি লৈছোঁ। যিহেতু পানীখিনি ৰাখিব নালাগিব ভালদৰে চেকি ল'ব লাগিব তেতিয়াহে আমি পনীৰখিনি ধুনীয়াকৈ পাব পাৰিম। এইখিনি ভালদৰে মই ঠাণ্ডা পানীখিনি ধুই মেলি ভালদৰে টুকি ল'ব লাগিব। এয়া যিহেতু মই টুকি পানীখিনি হৈ গ'ল তাৰপিছত এনেদৰে ঘূৰাই পিনে ইয়াত গধুৰ বস্তু এটা দি ৰাখিব। যিহেতু মোৰ হৈয়ে গ'ল এয়া পনীৰ 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰতে মোৰ পনীৰ ৰেডি হৈ গ'ল। বহুত কোমল হৈছে, আপোনালোকেও বনাব পাৰিব।